নমস্কাৰ ফ্ৰেণ্ড, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ ইনফৰমেশ্যন এছামিজ চেনেলৰ পুনৰ এটা নতুন ভিডিঅ'লৈ। ফ্ৰেণ্ডসকল, অসম চৰকাৰৰ অফিচ অফ দ্য ডেপুটি কমিশ্যনাৰ কামৰূপ ডিষ্ট্ৰিক্টৰ ফালৰ পৰা কেইটামান চৌকিদাৰ আৰু ড্ৰাইভাৰৰ পোষ্ট মুকলি হৈছে আৰু ইয়াৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন কি বিচাৰিছে আৰু ইয়াতে বয়সৰ সময়সীমাৰ লগতে কি ডকুমেণ্টছ আপলোড দিব লাগিব, সম্পূৰ্ণ তথ্য ভিডিঅ'টোত কম সময়ত আলোচনা কৰিম। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ফ্ৰেণ্ডসকল, প্ৰথমতে আমি আলোচনা কৰিম যিটো চৌকিদাৰৰ বাবে পোষ্ট আহিছে। ইয়াতে টোটেল চৌকিদাৰৰ বাবে পোষ্ট আহিছে দুটা, যিটো গ্ৰেড 4ৰ বাবে হয়তো অকল পে বেণ্ড চেলাৰীটো দিয়া আছে 12,000ৰ পৰা 37,500 টকা আৰু লগতে গ্ৰেড পে দিছে 3,900 পাৰ মান্থ প্লাছ আদাৰ এলাৱেঞ্চো পাব। আৰু কৈছে যে যি দুটা পোষ্ট আছে সেই দুটাৰ এটা OBC MOBCৰ বাবে ৰিজাৰ্ভ হৈ আছে আৰু যিটো আনৰিজাৰ্ভ হৈ আছে সেইটো এটা পোষ্টে আছে আৰু ইয়াৰ বাবে সকলোৱে সমান সুবিধা পাব, অৰ্থাৎ সকলো SC ST যি কেটেগৰীৰ পৰা হয় OBC MOBC সকলোৱে ইয়াৰ বাবে আবেদন কৰিব পাৰিব। এতিয়া চাওক ইয়াৰ বাবে এলিজিবিলিটি ক্ৰাইটেৰিয়াসমূহ। প্ৰথমতে চাওক বয়সৰ সময়সীমা। তাৰপিছত যদি জেনেৰেল কেটেগৰীৰ পৰা বিলং কৰে তেন্তে 18ৰ পৰা 40 বছৰৰ মাজত হ'ব লাগিব। যদিহে SC ST কেটেগৰীৰ পৰা বিলং কৰে তেন্তে 5 বছৰৰ ৰিলেক্সেশ্যন পাব আৰু যদিহে OBC MOBC কেটেগৰীৰ পৰা বিলং কৰে তেন্তে 3 বছৰৰ ৰিলেক্সেশ্যন পাব। আৰু কৈছে যে লগতে আপোনালোকে ইয়াতে বাৰ্থ চাৰ্টিফিকেট আপলোড দিব লাগিব এজ প্ৰুফ হিচাপে আৰু কৈছে যে টু বি আপলোডেড কেষ্ট চাৰ্টিফিকেট। আপোনালোকে কোনটো কেটেগৰীৰ পৰা বিলং কৰে, SC ST OBC MOBC যিটো কেষ্টৰ পৰা বিলং কৰে সেইটো কেষ্ট চাৰ্টিফিকেটখন আপলোড দিব কৈছে। আৰু কৈছে আপোনালোকে এডুকেশ্যনেল এণ্ড আদাৰ কোৱালিফিকেশ্যন টু বি আপলোড, আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন কি ডকুমেণ্ট আপলোড দিব লাগিব। চাওঁ আহক, ক্লাছ 8 পাছ হ'লে ইয়াৰ বাবে এলিজিবল হ'ব কৈছে আৰু ইয়াতে ক্লাছ 8 পাছৰ যিটো চাৰ্টিফিকেটখন সেইটো আপলোড দিব কৈছে আৰু লগতে আপোনাৰ ভেলিড এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটখন আপলোড দিব লাগিব। তাৰপিছত চাওক ইয়াতে চিলেবাছ কি আহিব, যিটো ৰাইট এণ্ড টেষ্ট লোৱা হ'ব তাৰে চিলেবাছটো চাওক কেনেধৰণে দিয়া আছে যে জেনেৰেল ইংলিছৰ পৰা 50 মাৰ্কছৰ কুৱেশ্যন আহিব, GKৰ পৰা জেনেৰেল নলেজৰ পৰা আহিব 25 মাৰ্কছৰ, লগতে স্কিল টেষ্ট ইন এছামিজ লেংগুৱেজৰ পৰা আহিব যে 25 মাৰ্কছ, এনেকৈ টোটেল 100 মাৰ্কছৰ এটা ৰাইট এণ্ড টেষ্ট লোৱা হ'ব। আৰু ফ্ৰেণ্ডসকল, ইয়াৰ বাবে চিলেকশ্যন প্ৰচেছটো আপোনালোকৰ অভাৰঅল হায়েষ্ট মাৰ্ক কিমান পায় সেই হিচাপত চিলেকশ্যনটো ইয়াতে লোৱা হ'ব। আৰু আপোনালোকে ইয়াতে যদি আবেদন কৰিব বিচাৰে তেন্তে এইটো https://nijukti.assam.gov.in কামৰূপ এইটো অফিচিয়েল ৱেবছাইটলৈকে গৈ এই দুটা পোষ্টৰ বাবে আবেদন কৰিব পাৰিব। ফ্ৰেণ্ডসকল, এতিয়া আহক আমি আলোচনা কৰোঁ যিটো ড্ৰাইভিং পোষ্ট আছে। ইয়াতে চাওক ড্ৰাইভিং পোষ্ট যিটো আছে এইটো গ্ৰেড 3ৰ বাবে পোষ্ট হয় আৰু ইয়াতে টোটেল নাম্বাৰ অফ পোষ্ট এটাই দিয়া আছে যিটো আনৰিজাৰ্ভ হৈ আছে, অৰ্থাৎ সকলো কেটেগৰীয়ে ইয়াতে আবেদন কৰিব পাৰিব। আৰু ইয়াৰ বাবে চাওক এতিয়া এলিজিবিলিটি ক্ৰাইটেৰিয়াসমূহ। প্ৰথমতে চাওক বয়সৰ সময়সীমা, যে জেনেৰেল কেটেগৰীৰ পৰা যদি বিলং কৰে তেন্তে 18ৰ পৰা 40 বছৰৰ মাজত হ'ব লাগিব আৰু যদি SC ST কেটেগৰীৰ পৰা বিলং কৰে 5 বছৰৰ ৰিলেক্সেশ্যন পাব, অৰ্থাৎ 18ৰ পৰা ওপৰত 45 বছৰ হোৱা পৰ্যন্ত 45 ইয়াৰ্ছ হ'লেও ইয়াৰ বাবে আবেদন কৰিব পাৰিব। আনহাতে যদি OBC নাইবা MOBC কেটেগৰীৰ পৰা বিলং কৰে তেন্তে 3 বছৰ ৰিলেক্সেশ্যন পাব, অৰ্থাৎ 43 ইয়াৰ্ছ হ'লেও ইয়াৰ বাবে আবেদন কৰিব পাৰিব। এতিয়া চাওক ইয়াতে আপোনালোকৰ ডকুমেণ্টবোৰ কি আপলোড দিব লাগিব, লগতে কৈছে যে বাৰ্থ চাৰ্টিফিকেটখন আপলোড দিব লাগিব এজ প্ৰুফ হিচাপে, নাইবা যদি বাৰ্থ চাৰ্টিফিকেটৰ ঠাইত HSLC এডমিট কাৰ্ড দিয়ে তেতিয়াও হ'ব, নাইবা চাৰ্টিফিকেট অফ ইছ্যুড বাই দ্য বৰ্ড কাউন্সিলৰ দ্বাৰা যিটোখন চাৰ্টিফিকেট সেইখন আপলোড দিলেও হ'ব। আৰু কৈছে লগতে আপোনালোকে কোনটো কেটেগৰীৰ পৰা বিলং কৰে সেই কেষ্ট চাৰ্টিফিকেটখনো ইয়াতে আপলোড দিব কৈছে, যিটো ড্ৰাইভিং পোষ্টৰ বাবে। আৰু কৈছে চাওক এডুকেশ্যনেল ডকুমেণ্টবোৰ কি আপলোড দিব লাগিব, যে মেট্ৰিক পাছ যিটো চাৰ্টিফিকেট আছে পাছ চাৰ্টিফিকেটখন আপলোড দিব লাগিব, লগতে যিহেতু ড্ৰাইভিং পোষ্ট কৈছে সেইবাবে আপোনালোকে ইয়াতে ড্ৰাইভিং লাইচেঞ্চ LMB চাৰ্টিফিকেটখন বিচাৰিছে সেইখন আপলোড দিব লাগিব। লগতে আপোনালোকে এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট মিনিমাম 3 ইয়াৰ্ছ 3 বছৰৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটখন আপলোড দিব কৈছে। আৰু কৈছে যে ভেলিড ৰেজিষ্ট্ৰেশ্যন এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটখনো ইয়াতে আপলোড দিব লাগিব। ইয়াৰ পিছত চাওক যে এডিশ্যনেল ৰিকুৱাৰমেণ্ট টু বি আপলোডেড, আপোনালোকে হেল্থ চাৰ্টিফিকেট আপলোড দিব লাগিব যে সুস্বাস্থ্যৰ প্ৰমাণপত্ৰ হিচাপে, আৰু লগতে আপোনালোকে ইয়াতে কেৰেক্টাৰ চাৰ্টিফিকেট যিখন প্ৰিন্সিপাল স্কুলৰ প্ৰিন্সিপাল নাইবা হেডমাষ্টাৰ নাইবা কলেজ হাইস্কুলৰ পৰা যিখন কেৰেক্টাৰ চাৰ্টিফিকেট দিয়ে সেইখন আপলোড দিব কৈছে। এতিয়া চাওক ইয়াৰ বাবে চিলেবাছ কি আহিব, যিটোখন ৰাইট এণ্ড টেষ্ট লোৱা হ'ব তাৰে বাবে ড্ৰাইভিং ৰোড ছিগনেল আদি নলেজৰ টেকনিকেল মেকানিকেল জেনেৰেল নলেজ আৰু জেনেৰেল ইংলিছ ইয়াৰ পৰা টোটেল মিলাই 35 মাৰ্কছৰ ৰাইট এণ্ড টেষ্ট লোৱা হ'ব। আৰু ইয়াৰ পিছত যিটো কৈছে যে এছামিজ লেংগুৱেজৰ পৰা 15 মাৰ্কছৰ লোৱা হ'ব। ড্ৰাইভিং টেষ্ট প্ৰেক্টিকেল যিটো লোৱা হ'ব ইয়াতে 40 মাৰ্কছৰ স্কিল অন ড্ৰাইভিঙৰ ক্ষেত্ৰত লোৱা হ'ব।
আৰু ইয়াতে ড্ৰাইভিং এক্সপিৰিয়েন্সৰ ক্ষেত্ৰত 10 মাৰ্কছৰ লোৱা হ'ব আৰু ইয়াৰ বাবে আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰোঁতে এইটো অফিচিয়েল ৱেবছাইটলৈকে গৈ অনলাইন এপ্লিকেশ্যন কৰিব লাগিব যে nijukti.assam.gov.in কামৰূপ এইটো ৱেবছাইটলৈকে গৈ অনলাইন এপ্লিকেশ্যন কৰিব লাগিব ফ্ৰেণ্ডসকল ইয়াতে ড্ৰাইভিঙৰ বাবে আন এটা পোষ্ট আহিছে যিটো আহিছে কামৰূপ ডিষ্ট্ৰিক্টৰ ফালৰ পৰাই ট্ৰান্সফৰমেশ্যন এণ্ড ডেভেলপমেণ্ট ব্ৰাঞ্চৰ ফালৰ পৰা আৰু ইয়াৰ পোষ্ট সম্পৰ্কে চাওঁ হওক ইয়াতে নেম অফ দ্য পোষ্ট ড্ৰাইভাৰৰ বাবে পোষ্ট হয় আৰু এটাই পোষ্ট আছে এইটো আনৰিজাৰ্ভ হৈ আছে সকলোৱে ইয়াৰ বাবে আবেদন কৰিব পাৰিব এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে যে মেট্ৰিক পাছ হ'ব লাগিব লগতে ড্ৰাইভিং লাইচেন্স থাকিব লাগিব উইথ 4 ইয়াৰ্ছ 4 বছৰৰ এক্সপিৰিয়েঞ্চৰ সৈতে আৰু ইয়াতে পে স্কেলটো দিছে যথেষ্ট ধুনীয়া 14,000ৰ পৰা ষ্টাৰ্ট কৰি 60,500 পাৰ মান্থ লগতে গ্ৰেড পে 5,200 চিটিজেনশ্বিপ হিচাপে চাওক আপোনালোকে ইয়াতে পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম হ'ব লাগিব আৰু আপোনালোকৰ যিটো ডকুমেণ্ট আছে PRC নাইবা আধাৰ কাৰ্ড নাইবা ভোটাৰ ID এইটো পাৰ্মানেণ্ট ৰেচিডেণ্ট হিচাপে আপলোড দিব লাগিব আৰু ইয়াতে কৈছে যে লগতে আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটখন বিচাৰিছে ইয়াতে এইখন আপলোড দিব লাগিব আৰু লগতে আপোনালোকৰ বয়সৰ সময়সীমাটো হ'ব লাগিব যে 18 বছৰৰ পৰা 40 বছৰ হ'ব লাগিব যদি জেনেৰেল কেটেগৰী হয় আৰু বাকি SC ST OBC MOBC ৰ ক্ষেত্ৰত কিছু ৰিলেক্সেশ্যনো পাব সেইটো উল্লেখ কৰে নে গভৰ্ণমেণ্টৰ নৰ্মছৰ ফালৰ পৰা ৰিলেক্সেশ্যন পাব আৰু কৈছে যে সিলেকশ্যন প্ৰচেছটো ইয়াতে ইণ্টাৰভিউ লোৱা হ'ব আৰু লগতে ড্ৰাইভিং টেষ্ট লোৱা হ'ব যেহেতু ড্ৰাইভাৰৰ বাবে পোষ্ট হয় তাতে কোৱালিফাই কৰিলে আপোনালোকৰ ইয়াতে ফাইনেল সিলেকশ্যন হৈ যাব ইয়াৰ বাবে আপোনালোকে আবেদন কৰোঁতে এইটো অফিচিয়েল ৱেবছাইটলৈকে অনলাইন এপ্লাই কৰিব লাগিব যে https kamrup.assam.gov.in এইটো অফিচিয়েল ৱেবছাইটলৈকে গৈ অনলাইন এপ্লাই কৰিব লাগিব এতিয়া চাওক হওক এইটো ট্ৰান্সফৰমেশ্যন এণ্ড ডেভেলপমেণ্ট ব্ৰাঞ্চৰ ফালৰ পৰা যিটো ড্ৰাইভাৰৰ বাবে পোষ্ট আছে ইয়াৰ বাবে ডকুমেণ্টছ কি বিচাৰিছে আপোনালোকৰ যিবিলাক এডুকেশ্যনেল কোৱালিফিকেশ্যন চাৰ্টিফিকেট সেইবিলাক সকলোৱে বিচাৰিছে ইয়াতে লগতে আপোনাৰ এজ প্ৰুফ চাৰ্টিফিকেটখন বিচাৰিছে আপোনাৰ যদি বাৰ্থ চাৰ্টিফিকেট আছে দি দিব নাইবা HSLC এডমিট কাৰ্ড দিব পাৰে আৰু কৈছে যে আপোনালোকে ইয়াতে ৰিসেন্ট পাছপোৰ্ট সাইজ কালাৰ ফটোগ্ৰাফ দিব কৈছে যিটো হোৱাইট বেকগ্ৰাউণ্ডৰ হ'ব লাগিব আৰু কৈছে লগতে আপোনালোকৰ স্কেন সিগনেচাৰ ব্লেক পেনৰ দ্বাৰা সিগনেচাৰ কৰা স্কেন কপি দিব কৈছে লগতে আপোনালোকৰ ড্ৰাইভিং এক্সপিৰিয়েন্স চাৰ্টিফিকেট বিচাৰিছে লগতে জেৰক্স কপি অফ পাৰ্মানেণ্ট ৰেচিডেণ্ট আছাম সেইটো দিব কৈছে ভোটাৰ ID দিব পাৰে নাইবা আধাৰ কাৰ্ডো নাইবা PRCও দিব পাৰে আৰু ইয়াৰ বাবে যেহেতু অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হৈছে সেইটো ইতিমধ্যে 15 ছেপ্টেম্বৰৰ পৰা ষ্টাৰ্ট হৈ গৈছে আৰু এইটো 30 ছেপ্টেম্বৰ লাষ্ট ডেট আছে গতিকে যিসকল ফ্ৰেণ্ডছ ইয়াৰ বাবে এলিজিবল আৰু ইণ্টাৰেষ্টেড তেওঁলোকে অতি সোনকালে আবেদন কৰি দিব আৰু ইয়াতে এটা ভাল কথা যে ইয়াতে কোনো ধৰণৰ আবেদন কৰোঁতে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে গতিকে এইখিনি আছিল আপোনালোকক জনাবলগীয়া সবিশেষ এটা ভিডিঅ' গতিকে আশা কৰোঁ আপোনালোকক ভিডিঅ'টো সকলোৱে ভাল পাইছে যদি ভাল পাইছে তেন্তে ভিডিঅ'টোত নিশ্চয় এটা লাইক কৰিব নিজৰ ফ্ৰেণ্ডছৰ সৈতে শ্বেয়াৰ কৰি দিব আৰু লগতে যদি চেনেলটোত নতুনকৈ আহিছে তেন্তে এনেধৰণৰ নতুন ইনফৰমেশ্যন আপডেটবোৰ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ